নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হলেও ভাগ্য এতিয়াও ভাল বহু কংগ্ৰেছী প্ৰাৰ্থীৰ কাৰণ নিকট প্ৰতিদ্বন্দ্বীৰ সৈতে সমান ভোট হোৱাৰ পিছত টছ জিকিও জয়লাভ কৰিলে কংগ্ৰেছৰ দুই প্ৰাৰ্থীয়ে হেড নে টেইল ভাগ্য পৰীক্ষাত কংগ্ৰেছ পাছ বিজেপি ফেইল এয়া ঢকুৱাখনাৰ দৃশ্য ঢকুৱাখনাত দুগৰাকীকৈ ৱাৰ্ড সদস্যৰ প্ৰাৰ্থীয়ে একেই ভোট পালে অৰ্থাৎ 108 ঢকুৱাখনাত কংগ্ৰেছ বিজেপি সদস্যৰ 108টাকৈ ভোট পৰিল নিজৰ ভাগ্যত পিছে কৰিব কি অৱশেষত কৰা হল ভাগ্য পৰীক্ষা টছৰ সহায়ত কংগ্ৰেছৰ মন্দেশ্বৰ নৰ বিজয়ী হল অৰ্থাৎ ভাগ্য পৰীক্ষাত উত্তীৰ্ণ হল কংগ্ৰেছী প্ৰাৰ্থী টছত জিকা কংগ্ৰেছী বিজয়ী প্ৰাৰ্থীয়ে চিন্তা কৰি কলে মোৰ ভালেই লাগিছে পিছে পৰাজিত প্ৰাৰ্থীৰ বা কেনে লাগিছে শিলচৰতো দুই প্ৰাৰ্থীয়ে পালে 125টাকৈ ভোট প্ৰচাৰ ভোটদান গণনা সকলো সামৰাৰ পিছত দেখা গল শিলচৰতো ভাগ্য পৰীক্ষাত উত্তীৰ্ণ কংগ্ৰেছেই কাৰিন বজাৰ জিপিত আমি দেখা পালো যে দুইগৰাকী প্ৰাৰ্থীয়ে 125টা ভোট পাইছিলে তাৰ ফলত আমি সাক্ষী লৈ পেলাই টছ কৰিব লগা হ'ল আৰু টছ কৰোঁতে জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী জিকিছে ৰাজ্যৰ ঠাই বিশেষে কংগ্ৰেছৰ দুৰ্গত বিজেপিৰ আঘাত হলেও ভাগ্য পৰীক্ষাত কংগ্ৰেছ এনেকৈ উত্তীৰ্ণ হোৱা বিষয়টোৱেও বহুতকে এতিয়া আমোদ দিছে শিলচৰৰ পৰা অৰূপ নন্দীৰ সহযোগত ঢকুৱাখনৰ পৰা অৰুণ চমুৱা DY 365